শনিবাৰে নিশা ৰাণীগঞ্জ আউটপোষ্টৰ অন্তৰ্গত বেলটাৰী গাঁৱত ৩জন দুৰ্বৃত্তই এটা পৰিয়ালক চোকা অস্ত্ৰ আৰু পিস্তলেৰে আক্ৰমণ কৰে। তার মানে ঘটনা হল কি খায়া যায় সূর্য অল্প মোবাইলের গান শুনিয়া বন্ধ করিয়া সূর্য আসিয়া ডাবা লাগছে যে দেওয়ানি দুয়োর খুলতো দুয়োর খুলি দেওয়ার সাথে ওই পিস্তল ধরতে মোর মাইকিটা অনেক চিল্লি করছে। মোর মাইকিকে বেশি কাহের করছে, টিকা দিয়ে কাট চটাইছে, টিকা পিস্তল দিয়ে মাথায় টাঙাইছে। মানে টেকাটুকু টেকা নিচে, টেকা 2000 নিচে, রূপা নিচে, এগুলো নিয়ে বাড়ি দিছে। পৰিয়ালটোৰ সা সামগ্ৰী লুটপাট কৰাৰ চেষ্টা চলোৱা দুৰ্বৃত্তৰ দলটোক বাধা দিয়াত এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গৃহস্থৰ চিঞৰ বাখৰত চুবুৰীয়া ৰাইজ উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে পলায়ন কৰে দুৰ্বৃত্তৰ দলটো। 3জন দুৰ্বৃত্ত আহি বাইকেৰে 3জন দুৰ্বৃত্ত আহি ইহঁতৰ ঘৰত বহুত টৰ্চাৰ কৰিছে। টৰ্চাৰ কৰাৰ পিছত ইহঁতৰ ফোন আৰু টকা লৈছে। টকা লোৱাৰ পিছত ইহঁতৰ এখন হাত কাটিছে আৰু মানুহজনৰ মূৰটোত দা দি ফালি দিছে আৰু বহুতো টৰ্চাৰ কৰিছে। আৰু কেইজনমান ইয়াৰ ঘৰত আহিছিল। যেনেকৈ দুৰ্বৃত্তই আক্ৰমণ কৰিছে, তেওঁৰ অৱস্থা এতিয়া ভয়াৱহ হৈ আছে। তেওঁক এতিয়া আৰক্ষী বাহিনী আৰু প্ৰশাসন বাহিনী আহি তেওঁক এতিয়া হস্পিটেল লৈ গৈছে। ৰাণীগঞ্জ, মই শুনামতে ৰাণীগঞ্জ চিকিৎসালয়ৰ পৰা কোকৰাঝাৰ চিভিল হস্পিটেললৈ প্ৰেৰণ কৰিছে ইতিমধ্যে। এতিয়া মাইকীজনীৰ অৱস্থা ভয়াৱহ হৈ আছে। আঘাতপ্ৰাপ্ত মহিলাগৰাকীক এম্বুলেন্স যোগে চিকিৎসালয়লৈ লৈ যোৱা হয়। আনহাতে আৰক্ষীয়ে দুৰ্বৃত্তৰ চিনাক্তকৰণ কৰি কৰায়ত্ব কৰিব বুলি আশ্বাস দিয়ে পৰিয়ালটোক। ৰাণীগঞ্জৰ পৰা চাহিৰুল ইছলামৰ ৰিপৰ্ট, জনদৃষ্টি নিউজ।